আসসালামু আলাইকুম। প্ৰিয় বন্ধুসকল, আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। প্ৰিয় বন্ধুসকল, আপোনালোকে কেনে আছে? মই আল্লাহৰ ৰহমতে ভালেই আছোঁ। আজি আলোচনা কৰিম পবিত্ৰ কোৰআন শ্বৰীফ, আল্লাহৰ পক্ষৰ পৰা মহান আল্লাহৰ শক্তি আৰু তেওঁৰ পৰিচয়। প্ৰিয় বন্ধুসকল, ইয়াহুদীসকলে অৰ্থাৎ অমুছলিমসকলে হজৰত মুহাম্মদক প্ৰশ্ন কৰিছিল, যেতিয়া নেকি হজৰত মুহাম্মদে দিনৰ দাৱাত লৈ অৰ্থাৎ দিন প্ৰচাৰ কৰিবলৈ গৈছিল যে তেওঁ আল্লাহ এক অদ্বিতীয় আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁৰ প্ৰেৰিত ৰচুল দেৱদূত। ইয়াহুদীসকলক এই কথাৰে প্ৰচাৰ কৰি আছিল ধৰ্ম ইছলাম। আৰু সেই সময়ত ইয়াহুদীসকলে মুহাম্মদক প্ৰশ্ন কৰিছিল যে তেওঁ আল্লাহৰ সন্তান আছে নেকি? ইয়াৰ প্ৰশ্নৰ উত্তৰত মহান আল্লাহ পাক শুনি আছিল, আৰু সেই মুহূৰ্ততে উত্তৰ মহান আল্লাহ ৰাব্বুল আলামিনে ঘূৰাই দিছিল, যিটো মহানবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম মুহাম্মদৰ জৰিয়তে। প্ৰিয় বন্ধুসকল, পবিত্ৰ কোৰআন শ্বৰীফ আল্লাহৰ পক্ষৰ পৰা আহিছে, আৰু যি গ্ৰন্থটোত, যি কিতাপখনত আল্লাহ তাআলাই কৈছে যে সূৰা আল বাকাৰা ২ নম্বৰ আয়াতত, এইখন কিতাপ সেই কিতাপ, মহান আল্লাহৰ কিতাপ, য'ত কোনো সন্দেহ নাই, আৰু এই কিতাপখন হৈছে মানৱ জাতিৰ কল্যাণ জীৱন যাপন, অৰ্থাৎ মুত্তাকিসকলৰ কাৰণে হিদায়ত বা সুপথত পৰিচালিত। প্ৰিয় দৰ্শক, এতিয়া আল্লাহৰ পৰিচয়। সূৰা আল ইখলাছ ১১২ নম্বৰ সূৰা। মহান আল্লাহ মুহাম্মদক হুকুম কৰিছে, হে মুহাম্মদ, আপুনি কৈ দিয়ক ইহুদীসকলক অৰ্থাৎ অমুছলিমসকলক, তেওঁ আল্লাহ এক অদ্বিতীয়, তেওঁ কাৰো মুখাফেকি নহয়, সকলো তেওঁৰেই মুখাফেকি। তেওঁ কাকো জন্ম দিয়া নাই, আৰু তেওঁ জন্ম লোৱা নাই, আৰু তেওঁৰ সমতুল্য কোনো নাই। প্ৰিয় দৰ্শক, এয়া হৈছে মহান আল্লাহৰ কথা খবৰ, মুহাম্মদৰ জৰিয়তে মানুহক আহ্বান কৰা, অৰ্থাৎ সত্যৰ নিদৰ্শন দিয়া, সুপথত পৰিচালিত কৰা। সূৰা আল আম্বিয়া ২২ নম্বৰ আয়াতত মহান আল্লাহ তাআলাই কৈছে, যদি এই দুয়োৰ আকাশ আৰু পৃথিৱীৰ মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলেহেঁতেন, তেন্তে উভয় বিশৃংখল হৈ গ'লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰচৰ অধিপতি বা মালিক আল্লাহ অতি পবিত্ৰ। সুবহানাল্লাহ। প্ৰিয় বন্ধুসকল, উদাহৰণস্বৰূপে এই কথাখিনি কোৱা হৈছে যে যদি বহু ইলাহ থাকিলেহেঁতেন, এজনে বৃষ্টি দিলেহেঁতেন অৰ্থাৎ বৰষুণ দিলেহেঁতেন, আনজনে বতাহ দিলেহেঁতেন, আৰু আনজনে চন্দ্ৰ সূৰ্যক লৰচৰ কৰিলেহেঁতেন, আৰু এজনে ৰাতি দিনৰ পৰিৱৰ্তন কৰিলেহেঁতেন। আৰু এইবিলাক কথা যেতিয়া নেকি ইহুদীসকলে কৈছিল যে পৃথিৱীৰ মালিক দুটা থাকিলেহেঁতেন, এজনে আনজনৰ পৰামৰ্শে ৰাজত্ব চলালেহেঁতেন, আৰু এইটো ভাল হ'লেহেঁতেন, সিহঁতে ভাবিছিল। প্ৰিয় বন্ধুসকল, এই কথাখিনি ভবাৰ উত্তৰ এইটো, মহান আল্লাহ ৰাব্বুল আলামিনে আল্লাহৰ দেৱদূত হজৰত মুহাম্মদৰ জৰিয়তে কথাখিনি মানুহক প্ৰচাৰ কৰাইছিল। সূৰা আল আম্বিয়া ২৪ নম্বৰ আয়াতত, সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? হে মুহাম্মদ, তুমি কোৱা, তোমালোকৰ প্ৰমাণ লৈ আহা, মোৰ লগত যি আছে এইটোৱেই তাৰ উপদেশ, আৰু এইটোৱেই উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ, কিন্তু সিহঁতৰ বেছিভাগেই প্ৰকৃত সত্য নাজানে, ফলত সিহঁতে মোক ঘূৰাই লয়। বন্ধুসকল, ইয়াৰ অৰ্থ হৈছে, আজিলৈকে যিমানেই কিতাপবোৰ আল্লাহৰ পক্ষৰ পৰা বা পৃথিৱীত কোনো দেশত বা কোনো জাতিৰ নবী ৰাছুলৰ প্ৰতি নাজিল হৈছে, তাৰ ভিতৰৰ পৰা যিকোনো কিতাপ এটা খুলি এই কথা দেখুৱাই দিয়ক যে পৃথিৱী আকাশৰ স্ৰষ্টা এক আল্লাহ বিনে অন্য কোনো প্ৰভুত্বৰ কৰ্তৃত্বৰ সামান্যতম অধিকাৰী অন্য কোনো ইবাদতৰ বন্দীগীৰ সামান্যতম হকদাৰ নাই। কোনো কিতাপও আপুনি দেখুৱাব নোৱাৰিব। পবিত্ৰ কোৰআন শ্বৰীফে সম্পূৰ্ণভাৱেই এইটোৰ দাৱাত বা আহ্বান জনায় যে তোমালোকে এক আল্লাহ বিনে আৰু কাকো ইবাদত নকৰা। সূৰা আল মুমিনুন ৮০ নম্বৰ আয়াত, তেৱেই জীৱন দান কৰে আৰু তেৱেই মৃত্যু প্ৰদান কৰে, তেওঁৰ অধিকাৰই ৰাতি আৰু দিনৰ পৰিৱৰ্তন হয়, তথাপিও তোমালোকে বুজি নোপোৱা বা বুজিব নোৱাৰিলা। সূৰা আল মুমিনুন ৯১ নম্বৰ আয়াত, মহান আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো ইলাহও নাই। যদি থাকিলেহেঁতেন তেন্তে প্ৰত্যেকেই ইলাহ লৈ নিজ নিজ সৃষ্টি লৈ পৃথক হৈ গ'লহেঁতেন, আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা
তেওঁ অতি পবিত্ৰ অতি মহান সুবহানাল্লাহ সূৰা আল ইমৰান 2 নম্বৰ আয়াত আল্লাহ তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই তেওঁ চিৰঞ্জীৱ সৰ্বসত্যৰ ধাৰক মহান আল্লাহ অতি পবিত্ৰ আল্লাহু আকবার সূৰা হাসৰ 22 নম্বৰ আয়াত তেৱেই আল্লাহ তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী তেওঁ পৰম কৰোণাময় পৰম দয়ালু প্ৰিয় বন্ধুসকল সূৰা আল আম্বিয়া অমুছলিমসকলক কৈছে অৰ্থাৎ যিসকলে নেকি অবিশ্বাস কৰে যিসকলে কুফুৰি কৰে অৰ্থাৎ অবিশ্বাস কৰে সিহঁতে দেখা নাই নেকি যে আকাশসমূহ আৰু পৃথিৱী উৎপ্ৰতভাৱে মিলিত হৈ আছিল তাৰ পিছত মই উভয়ক পৃথক কৰি দিলোঁ আৰু প্ৰাণবান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলোঁ তথাপি সিহঁতে বিশ্বাস নকৰিবনে তেওঁ আল্লাহ এক ও অদ্বিতীয় সূৰা আন-নহল 36 নম্বৰ আয়াত আৰু অৱশ্যেই আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰসুল অৰ্থাৎ দেৱদূত পঠাইছিলোঁ এই নিৰ্দেশ প্ৰদান কৰিব যে তোমালোকে এক আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে অৰ্থাৎ সুপথত পৰিচালিত কৰিছে আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল এতেকে তোমালোকে পৃথিৱী পৰিভ্ৰমণ কৰা এই বিশ্বত পৰিভ্ৰমণ কৰি চোৱা মিছলীসকলৰ পৰিণাম কি হৈছিল প্ৰিয় বন্ধুসকল আকৌ সূৰা আল বাকাৰা আল্লাহ সিহঁতৰ অভিভাৱক যিহঁতে ইমান আনে অৰ্থাৎ বিশ্বাস কৰে এক আল্লাহক তেওঁ সিহঁতক অন্ধকাৰৰ পৰা বাহিৰ কৰি পোহৰত লৈ যায় আৰু যিসকলে কুফৰি কৰে অৰ্থাৎ অবিশ্বাস কৰে তাগুত সিহঁতৰ অভিভাৱক ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায় সিহঁতেই জাহান্নামী অৰ্থাৎ সিহঁতেই নৰকবাসী তাত সিহঁত চিৰকাল অৱস্থান কৰিব সূৰা আল আসৰ 103 নম্বৰ সূৰা মহান আল্লাহ ৰব্বুল আলামিনে সময়ৰ শপত কৰি মানুহক কৈ আছে যে নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে বিশ্বাস কৰিছে এক আল্লাহক অৰ্থাৎ ইমান আনিছে সৎ কাম কৰিছে অৰ্থাৎ সৎ কৰ্ম কৰিছে আৰু যিসকলে সত্যৰ উপদেশ দিয়ে পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে ইহঁতৰ বাহিৰে আৰু যিমান মানুহ আছে সকল মানুহেই ক্ষতিগ্ৰস্ততাত নিপতিত প্ৰিয় বন্ধুসকল আজি এইখিনিলৈকেই পিছত আকৌ চেষ্টা কৰিম কোৰাণ হাদিছৰ কিছুমান কথা আপোনালোকক দিবলৈ গতিকে বন্ধুসকল মোৰ কাৰণে সকলোৱে দোৱা কৰিব আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু আৰু এইটো শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক অৰ্থাৎ পুণ্যৰ আশা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লাইক কৰি দিয়ক যদি ভাল হয় কমেণ্ট কৰি মোক উৎসাহ দিয়ক লাগিলে কমেণ্টত প্ৰশ্ন কৰক চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিবলৈ আশা কৰোঁ প্ৰিয় বন্ধুসকল আপোনালোকে ভালেই পাইছে আমিন আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম